हेलो एंड स्वागतम दोस्तों मैं अमी कलिता आई बोले আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লেখা কৰি নিশ্চয় ভাল আপোনাৰ ওয়েলকাম টু কোৰ কি গৰম খবৰ আগৰ ভিডিওৰ দৰে আজিও লৈ লুক কেইটামান লেটেষ্ট টেকনলজি নিউজ যিবিলাক টেকনলজি নিউজ হয়তো আপোনালোকে আগতীয়াকৈ জানি থলে নিজৰ আপোনালোকৰ বাবে ভাল হ'ব সো ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক নতুন বস্তু আহিছে যদি নিশ্চয় জানিব পাৰিব আৰু এক নম্বৰতে থাকিব আপোনাৰ Xiaomi তৰফৰ পৰা বা Redmi তৰফৰ পৰা Redmi লঞ্চ কৰিলে দুটা ফোন Redmi তৰফৰ পৰা আৰু সেই ফোন দুটা হৈছে Redmi Note 7 আৰু Redmi Note 7 Pro এই দুটা ফোন লঞ্চ কৰিলে আৰু এই দুটা ফোনৰ স্পেসিফিকেশনখিনি মই অকমান কৈ দিম 28 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ভাৰতবৰ্ষত লঞ্চ হৈছে আৰু আপোনালোকে এই দুটা ফোন পাব ফ্লিপকাৰ্টত মই কৈ আছো আগতে ফিচাৰখিনি শুনিলো কি ফিচাৰ্স আছে দুটা ফোন প্ৰায় একেই দিয়া হৈছে আৰু দুটা ফোনতে মেইন একে বস্তু দিছে তথাপিও 7 Note 7 যেটো আছে সেই ফোনটোৰ কথা মই কৈ দিম অকমান এইটো ফোনত আছে 6.3 ইঞ্চ ফুল এইচডি প্লাস ডট নটস ডিসপ্লে আৰু ইয়াতে RAM দিয়া হৈছে 3GB আৰু 4GB দুটা ভেৰিয়েন্টত দিয়া হৈছে আৰু 32 আৰু 64GB ROM দুটা ভেৰিয়েন্টৰ দিয়া হৈছে আৰু এইটো ফোন আৰু সেইটো ফোনৰ প্ৰায় একেই বাকিখিনি আৰু তথাপি কৈ দিছো ইয়াতে প্ৰসেসৰ আছে Qualcomm Snapdragon 660 আৰু ইয়াতে বেটাৰী দিয়া হৈছে 4000 mAh ৰ বেটাৰী আৰু বেটাৰীখিনিও দুটা ফোনতে একেই দিয়া হৈছে আৰু খালি প্ৰসেসৰটো আৰু ক্যামেৰাৰ কিছু হেৰি আছে পাৰ্থক্য আছে ক্যামেৰা দিয়া হৈছে Note 7 টোত 13 মেগাপিক্সেল প্লাস 2 মেগাপিক্সেল ৰিয়াৰ ক্যামেৰা আৰু ফ্ৰন্ট ক্যামেৰা দিয়া হৈছে এটা 13 মেগাপিক্সেলৰ ক্যামেৰা ইয়াতে কালাৰ তিনিটা দিয়া হৈছে আৰু আপুনি যেটো কালাৰ লয় হেতু কালাৰ ল'ব পাৰে ব্ল্যাক ৰেড আৰু ব্লু দিয়া হৈছে ফোনটোত দিয়া হৈছে Gorilla Glass Protection 5 both side মানে দুও সাইডে আপোনাৰ ফোনটোত Gorilla Glass 5 দিয়া হৈছে যাতে আপোনাৰ ফোনটো অকমান হেভি হৈ থাকে Redmi Note 7 ফোনটো পাবো আপুনি 10000 আৰু 12000 ৰ ভিতৰত পাবো মানে দুটা ভেৰিয়েন্ট পাবো এটা ভেৰিয়েন্ট 10000 3GB RAM টো আৰু 4GB RAM থকাটো হৈছে 12000 ৰ ভিতৰত পাই যাব আপুনি বাকিখিনি মই গোটেইখিনি কৈ দিছো আৰু মেইন কথাখিনিহে কৈ দিছো বাকিবিলাক কোনাই ফিংগাৰপ্ৰিন্ট সেন্সৰ আছে দুটা ফোনতে একে বস্তু দিয়া হৈছে এইটো ফোন আপোনাৰ अवेलेबल হ'ব আমাৰ ইন্ডিয়াত 6 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব আৰু এইটো ফোন তেতিয়াৰ পৰা আপুনি ফ্লিপকাৰ্টত বা MI ষ্টৰৰ পৰাও কিনিব পাৰিব আৰু এইটো ফোনত দিয়া হৈছে USB টাইপ C যাতে আপুনি আপোনাৰ ফোনটো সোনকালে চাৰ্জ কৰিব পাৰে তাৰ বাবে দিয়া হৈছে আৰু এইটো ফোনটো কম দামত ভাল ফোন আপুনি লয় যদি ল'ব পাৰিব 6 মাৰ্চৰ পৰা আপুনি অৰ্ডাৰ কৰিব পাৰিব ফ্লিপকাৰ্টত নেক্সট আপোনাৰ থাকিব Redmi Note 7 Pro টো একে ফোন প্ৰায় একে হেতু ফোনৰ দৰে কিন্তু ইয়াতে কেইটামান বস্তু অকমান বেছি কৈ দিয়া হৈছে যেটো দিয়া হৈছে এক নম্বৰতে থাকিব আপোনাৰ ক্যামেৰা দিয়া হৈছে 5 মেগাপিক্সেল আৰু 48 মেগাপিক্সেলৰ বেক ক্যামেৰা 48 মেগাপিক্সেলৰ এটা Sony IMX ৰ এটা সেন্সৰ দিয়া হৈছে তো 48 মেগাপিক্সেল দিয়া হৈছে আৰু ফ্ৰন্টত দিয়া হৈছে 13 মেগাপিক্সেলৰ এটা ক্যামেৰা আৰু বাকিখিনি সেম একেই ডিসপ্লে দিয়া হৈছে 6.3 ইঞ্চৰ ফুল এইচডি প্লাস dot notch display আৰু বেটাৰী দিয়া হৈছে 4000 mAh ৰ বেটাৰী প্ৰসেসৰ দিয়া হৈছে 675 Qualcomm Snapdragon ৰ বেটাৰী দুটা ফোনত প্ৰায় একে কালাৰ ট্ৰিনিও দুটা ফোনত প্ৰায় একে আৰু একে কালাৰে দিয়া হৈছে আৰু যেটো কালাৰ আপোনাৰ পছন্দ হয় হেতু কালাৰ ল'ব পাৰিব এইটো ফোনৰ দাম হ'ব আপোনাৰ 14000 আৰু 17000 মানে দুটা ভেৰিয়েন্টৰ পাব 4GB আৰু 64GB টো পাব আপোনাৰ 14000 ৰ ভিতৰত আৰু এটা পাব 6GB RAM আৰু 128GB ROM ৰ পাব হেতু পাব 17000 ৰ ভিতৰত কম দামত বহুতেই ভাল ফোন বহুতেই ঠাসু ফোন হ'ব লাগিলে আৰু যদি আপুনি অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহলে আপুনি 13 মাৰ্চৰ পৰা আপুনি অৰ্ডাৰ কৰিব পাৰিব ফ্লিপকাৰ্টত বা MI ষ্টৰত পোৱা যাব বাকিখিনি প্ৰায় একেই ফোনটোৰ প্ৰসেসৰ আৰু এইটো অকমান ক্যামেৰাটো অকমান বেলেগ কৰি দিয়া হৈছে বাকিখিনি সকলো একেই দিয়া হৈছে দুওফালে Gorilla Glass Protection দিয়া হৈছে দুওফালে ক্যামেৰাৰ ফালেও মানে বেক সাইডও আৰু ফ্ৰন্ট সাইডও দুওফালে দিয়া হৈছে Redmi Note 7 আৰু Note 7 Pro দুটা ফোন প্ৰায় একেই ক্যামেৰা আৰু প্ৰসেসৰে আপুনি ডিফাৰেন্স পাব বেলেগ একো ডিফাৰেন্স নাপাব নেক্সট থাকিব আপোনাৰ হোৱাটছআপৰ পৰা এটা নতুন আপডেট আহিছে সেই আপডেটটো হৈছে আপুনি এতিয়াৰ পৰা আপোনাক কোনেও হোৱাটছআপৰ গ্ৰুপত আপোনাক এড কৰিব নোৱাৰিব আপোনাৰ অনুমতি অবিহনে মানে আপোনাৰ অনুমতি পোৱাৰ পিছতে আপুনি হেতু গ্ৰুপত যাব পাৰ যেতিয়া আপুনি ভাবিব যে মই যাম হেতু গ্ৰুপত তেতিয়া আপোনাক হেতু গ্ৰুপত এড কৰিব পাৰিব আদাৰৱাইজ আপোনাক এড কৰিব নোৱাৰিব হেতু নতুন আপডেট আহি গৈছে নিশ্চয় গম পাই নিশ্চয় আপোনাৰ ভাল লাগিল
নেক্সট আপডেট আহিব হোৱাটছআপৰ পৰা আকৌ এটা আপডেট আহিছে সেই আপডেটটো হৈছে আপোনাৰ ফোনত হোৱাটছআপত বহুত জলদি এটা নতুন আপডেট আহিব এতিয়ালৈকে অহা নাই এইটো আপডেট আহিব এইটো আপডেট হৈছে এডভান্স চাৰ্চ বুলি আপডেটটো হৈছে যেতিয়া এটা ওপৰত সার্চ বাটন আমার আছে এতিয়াও সার্চ বার এডাল আছে সার্চ বার যেতিয়া আপনি সার্চ করে নিশ্চয় মেসেজ বা যিকোনো পার্টিকুলার মানুহৰ কোনোবা নাম সার্চ করলে নাম আহি যায় বা সেইটো নাম আহি যায় যেনেকুৱা ধৰণে মেসেজ আহি যায় বা যিকোনো স্টেয়ার্ড মেসেজ হোক যিকোনো মেসেজ আহি যাব পাৰে ঠিক তেনেদৰে তাত মিডিয়া ফাইলস বিলাক আহাও নতুন কৰি আপডেট দিব পাৰে মানে আপুনি সার্চ কৰাৰ লগে লগে আপোনাক মিডিয়া ফাইলস বিলাক বা যিকোনো লিংকস দেখুৱাব পাৰে যিকোনো আপোনাৰ প্ৰয়োজনীয় বস্তুবিলাক দেখুৱাব পাৰে নতুন আপডেট তেনেকুৱা ধৰণৰ আহি আছে আৰু এটা ডাৰ্ক মোড নামৰ সিস্টেম এটা আহি আছে বা আপডেট এটা আহি আছে তো সেইটো বহুত জলদি এভেইলেবল হ'ব কিন্তু অলপমান দেৰি লাগিব পাৰে নেক্সট থাকিব আপোনাৰ নোকিয়াৰ পৰা নোকিয়া লঞ্চ কৰিলে 5টা কেমেৰা থকা ফোন যেটো 5টা কেমেৰা থকা ফোন ফিচাৰখিনি বহুত ভাল দিছে ফোনটোত আৰু ওর কি গৰম খবৰৰ আগৰ পাৰ্ট যদি চাই আপুনি নিশ্চয় দেখা পাব কি ফিচাৰ্ছ আছে বহুত ভাল ফিচাৰ দিছে আৰু সেই হিচাপত ফোনটো বহুত দাম হ'ব আৰু ইণ্ডিয়াত আপুনি পাব পাৰে বহুত জলদি নেক্সট আপোনাৰ যদি পিসি আছে তেতিয়াহলে আপোনাৰ কম্পিউটাৰত আপুনি খেলিব পাৰিব উইন্ডোজ 10ত এক্সবক্স আগতে সাপোৰ্ট দিয়া নাছিল এতিয়া বৰ্তমান সাপোৰ্ট কৰিব বুলি তেওঁলোকে কৈছে সো আপুনি যদি গেম খেলি ভাল পায় তেতিয়াহলে এক্সবক্স যেটো গেম আছে সেইটো গেম আপুনি বহুত জলদি পাৰিব লব নেক্সট আহিব আপোনাৰ স্যামসাং লঞ্চ কৰিলে এটা ফোন সেইটো ফোনৰ নাম হৈছে স্যামসাং গ্যালাক্সি M30 উইথ ট্ৰিপল ক্যামেৰা মানে তাত তিনিটা ক্যামেৰা দিয়া হৈছে আৰু এই ফোনটোৰ ফিচাৰ অকমান ফিচাৰখিনি মই কৈ দিছো আপুনি যদি ল'ব পাৰিব বহুত ভাল ফোন দিছে মই বেয়া ফোন বিলাকৰ বিষয়ে মই কোৱা নাই মানে ভাল বেয়া ফিচাৰৰ ফোনৰ মই কোৱা নাই ভাল ফিচাৰ থকা ফোন কম দামত যেটো ভাল ফিচাৰ থকা ফোন পায় সেইটো ফোনে মই ভিডিও বনাও ফিচাৰখিনি অকমান কৈ দিছো ডিসপ্লে স্যামসাংৰ M30 যেটো ফোন আছে স্যামসাং গ্যালাক্সি M30 এইটো ফোনত দিয়া আছে স্যামসাংৰ ডিসপ্লে কোনেও বলে নোৱাৰে বুলি মই ভাবো আৰু বহুতে কয় বা সকলোৱে কয় স্যামসাংৰ ডিসপ্লে বহুত ভাল AMOLED ডিসপ্লে দিছে যেটো এইটো ফোনতো AMOLED ডিসপ্লে দিয়া হৈছে মানে 6.4 ইঞ্চৰ AMOLED ডিসপ্লে দিয়া আছে ফুল HD প্লাস ডিসপ্লে আৰু ডিসপ্লেখন হইব ডট নটস ডিসপ্লে ক্যামেৰা দিয়া হৈছে দুটা ক্যামেৰা তিনিটা ক্যামেৰা দিয়া আছে টোটাল তিনিটা ক্যামেৰাৰ ভিতৰত দুটা ক্যামেৰা থাকিব আপোনাৰ 5 মেগাপিক্সেলৰ এটা ক্যামেৰা থাকিব আপোনাৰ 13 মেগাপিক্সেলৰ আৰু বাকি ফ্ৰণ্টত থাকিব আপোনাৰ 16 মেগাপিক্সেলৰ এটা ক্যামেৰা এইটো ফোনত প্ৰসেসৰ দিয়া হৈছে Exynos 7904 প্ৰসেসৰ চিপসেট আৰু ইয়াতে ব্যাটাৰি দিয়া হৈছে 5000 mAh ৰ ব্যাটাৰি উইথ USB টাইপ C কেবল মানে আপুনি ব্যাটাৰি ফুল চাৰ্জ তৎক্ষণাতে কৰিব পাৰিব ইয়াতে RAM দিয়া হৈছে 4GB আৰু 64GB ROM আৰু 6GB RAM আৰু দুটা ভেৰিয়েন্ট আছে হেতু আছে 128GB ROM আৰু ইয়াতে 512GB লৈকে আপুনি এক্সপেন্ডেবল মানে আপুনি বঢ়াব পাৰিব তা ফোনৰ দুটা ভেৰিয়েন্ট আছে আৰু এটা ভেৰিয়েন্ট আছে 4GB আৰু 64GB যেটো ROM আছে হেতু ফোন পাব আপুনি 14990 টকা আৰু 6GB RAM আৰু 128GB ROM এইটো ফোন পাব আপুনি 17990 টকা আপুনি যদি Samsung লাভাৰ হয় তেতিয়াহলে এই ফোন দুটা আপুনি ল'ব পাৰিব যেটো ফোন লয় হেতু ল'ব পাৰিব 7 মাৰ্চত আৰু এইটো ল'ব পাৰিব Amazon India আৰু Samsung India ষ্টৰত পাব আজিলৈ বেছি নকং একেটাই কেইটামান টেকনলজি নিউজ বুলি মই দিলো আৰু যদি আপোনাৰ যদি ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব আৰু নতুন আলি আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে থকা ঘণ্টাটো দবাই দিব যাতে নটিফিকেশনটো আপোনাৰ তাত বহুত জলদি পাই থাকে মই টেকনলজিৰ বেলেগ ভিডিও বনাও আৰু এনেকুৱা ধৰণৰ ভিডিও কেইটামান বনাও যাতে আপোনালোকে এডভান্স হৈ থাকিব পাৰে যাতে কিছুমান খবৰ আগতীয়াকৈ পাব পাৰে তাৰ বাবে বনাও গোটেইকেইটা নিউজৰ ভিতৰত কোনটো নিউজ আপোনাৰ সবচে বেছি ভাল লাগিল হেতু কমেন্ট কৰি জনাব আপুনি কমেন্ট বক্সত তলত কমেন্ট কৰি জনালে মোৰ নিশ্চয় ভাল লাগিব আৰু যদি আপুনি আপোনাৰ বন্ধুক দেখাব বিচাৰে তেতিয়ালে আপুনি শেয়াৰ কৰিব পাৰে থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং বাই বাই